हाय दोस्तों, मैं यूट्यूब चैनल आपको स्वागतम जनाई आरम्भ কৰিবলৈ লৈছোঁ। মই यूट्यूब चैनल ডিকে ডিব্ৰুগড় ভিডিঅ'লৈ আজি দেৱালী সেয়ে কলগছ পুতি দিলোঁ আৰু তুলসী লগাই দিলোঁ। আৰু আমাৰ নামঘৰত আজিৰ পৰা ভাগৱত পাঠ অনুষ্ঠিত হ'ব, সেয়ে আমি এয়া গেটখন বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। আৰু চিটি খেলো আছে, তাৰপিছত চিটি খেল ৰিজাল্ট চাবলৈ যাম। আৰু ওচৰতে চিটি খেল হৈছিলে, আমি টিকট লৈছিলোঁ। এয়া চিটি খেলৰ ওচৰলৈ আহিলোঁ। এয়া মই চিটি খেলত আলু 1 কেজি পালোঁ। আৰু ৰাতি এতিয়া আমি ইয়াত তুলসী জ্বলাই দিলোঁ। এয়া বোম ফুটাইছে দাদাই। আৰু অলপ দেৰি পিছত অলপ ওলাই যাম। আমি এতিয়া পাছালিৰ ওচৰলৈ ওলাই আহিলোঁ। আৰু এতিয়া ৰাতিপুৱা আমি আমাৰ নামঘৰত ভাগৱত পাঠৰ উদ্বোধন কৰিছে। মই ভাগৱতৰ বেলেগ এটা ভিডিঅ'ত দি দিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই।